নমস্কাৰ, মোৰ ইউটিউব চেনেল এথনিক ভিলেজ ফুড অফ আছামৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া ভিডিঅ'টো থাম্বনেইলখন দেখি চাগে আপোনালোকে গম পাইছেই। এতিয়া বেছি দেৰি নকৰি মই ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। এইপিনে মাছ লৈছোঁ, এজনী ঘৰৰ পুখুৰী মাছে হয়। এইপিনে আছে মটৰ ঘুগুনি আছে, এইপিনে এডোখৰ টেঙা, এইপিনে ঢেকীয়া লৈছোঁ দীঘল দীঘলকৈ হেৰি কৰি, এইপিনে দুটা জলকীয়া লৈছোঁ, ঘৰৰে হয়। এতিয়া বেছি দেৰি নকৰি মই ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। প্ৰথম মটৰে ষ্টাৰ্ট কৰোঁ। ঢেকীয়া ভবাই নাছিলো মোৰ দৰে তোমাৰ চকুৰ পিয়াহটো পিও হয় মোৰে জনাই নাছিলো মোৰ দৰে তোমাক নিবা জোনাক ভৰিও খেদি ফুৰে লিখি লিখি থোৱা অলেখ কবিতাৰ শব্দ তোমাৰ আবেগৰে ভবাই নাছিলো মোৰ বাবে তোমাৰ বুকুৰ সপোনবোৰো যে সাৰে থাকে কোনে কোনে ঢেকীয়া দীঘলকৈ খাই ভাল পায় কমেণ্টত জনাবচোন। অলপ নেমু চেপি লওঁ। এনেকৈ দীঘল দীঘলকৈ ঢেকীয়া আপোনালোকে বইল কৰি অলপ নিমখ দি খাই চাবচোন, খাবলৈ বৰ ভাল হয়। আপোনালোকৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁতে ক'বলৈ পাহৰিলোঁ, এইজনী ঘৰৰ পুখুৰী মাছে হয়, ৰৌ মাছ। মায়া জাগি উঠে প্রজাপতি রোদে জানে তুমি সারিছো জুনতারা বরে উহুর হামরে আহিতে মজা লাগে এনেকৈ ঢেকীয়া খাই। আপোনালোকে জনাবচোন কমেণ্টত কোনে কোনে এনেকৈ খাই ভাল পায়। মই জোৰ মাছ খাই মই ভাল পাওঁ, ফ্ৰাই মাছে ভাল পাওঁ। ইমান কথা চথা কোৱা নাই, যিহে গৰম পটাপট খাই দিছোঁ আৰু। জ্বলা জলকীয়াকেইটা মজা লাগিছে খাই। ঘৰৰ পুখুৰী মাছ যে বৰ সোৱাদ।
মোৰ দৰে তোমাৰ বুকুৰ সপোনবোৰো যে সাৰে থাকে খাই দিছোঁ আৰু বনাই জনাই নাছিলো মোৰ বাবে তোমাৰ হিয়াত প্ৰীতিৰ ধুবুৰেও খেলি থাকে ভবাই নাছিলো মোৰ দৰে তোমাৰ চকুৰ পিয়াহ টুপিও হয় মোৰে জনাই নাছিলো মোৰ বাবে তোমাক নিমাত জোনাক ভৰেও খেদি ফুৰে লিখি লিখি থোৱা অলেখ কবিতাৰ শব্দ তোমাৰ আবেগৰে ভবাই নাছিলো মোৰ বাবে তোমাৰ বুকুৰ সপোনবোৰো যে সাৰে থাকে আজি যদি মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব